বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্মি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকক দেখাবলৈ লৈ আহিছোঁ ৩৮৫ বছৰৰ ঐতিহ্যমণ্ডিত অতি পুৰণি এখন থানলৈ বুলি। এয়াই হৈছে শ্ৰী শ্ৰী ফুলনি থান। আহকচোন এতিয়া আমি থান ভাগৰ ভিতৰ ভাগলৈ সোমাই গৈ ক'তনো কি আছে, কেনেকৈ সজাই পৰাই ৰাখিছে তাকে চাওঁ ব'লক। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। য'তেই স্বচ্ছ ত'তেই ঈশ্বৰ, এই কথাষাৰ থান ভাগৰ মুখ্য দুৱাৰ ভাগতে লিখা আছে। সঁচাকৈ এই থানভাগ সম্পূৰ্ণ নিয়মানুৱৰ্তিতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে। থানভাগত প্ৰৱেশ কৰাৰ লগে লগেই মনটো আধ্যাত্মিকতাৰ ভাৱেৰে ভৰপূৰ হৈ যায়। এই থানভাগ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাজমজিয়াতে অৱস্থিত। এই থানভাগৰ লগত এক পুৰণি ইতিহাস অৰ্থাৎ বদলা পদ্মআতা সত্ৰভাগ জড়িত হৈ আছে। এই থানভাগ শক 1560 আৰু ইংৰাজী মতে 1638 চনত শ্ৰী শ্ৰী বদলা পদ্মআতা দেৱে স্থাপিত কৰিছিল। শ্ৰী শ্ৰী বদলা পদ্মআতা হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ এজন শিষ্য। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৈকুণ্ঠ পৰায়ণৰ পিছতেই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে উজনি অসমত শ্ৰী শ্ৰী বদলা পদ্মআতা দেৱেই উত্তৰপুতৰ ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁৱেই এই স্থানভাগৰ নাম ফুলনি থান হিচাপে ৰাখি ইয়াতেই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ প্ৰাণ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিছিল। আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে বহু দূৰ দূৰণিৰ পৰাই অগণন ভক্তৰ প্ৰতিদিনে আগমন ঘটি আছে। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ